আমাৰ এই দিয়ালপুৰ নগাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত আমি এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সেয়া আজি শেষ পৰ্যায়ত আমি ফাইনেল গেম খেলিলোঁ। ইতিমধ্যে আজি 25/3/2024 তাৰিখত বুধবাৰ দিনাখনৰ ফাইনেল খেলখনত অংশগ্ৰহণ কৰিছিল দলসমূহ হৈছে GGFC লগতে খেলিছিল NSKFC। GGFC লগতে NSKFC এই দুই দলৰ মাজত ফুটবল ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। GGFC নাম হৈছে দীপাঞ্জলি আৰু NSKFC দলৰ নাম হৈছে দিয়ালপুৰ নগাঁও। আমি এনেকৈ বিগত বছৰ চলি যোৱাত আমি এনেকৈ প্ৰত্যেক বছৰে এইখন ফিল্ডত আমি ফুটবল প্ৰতিযোগিতা পাতোঁ আৰু এই যিখন আমি ফুটবল প্ৰতিযোগিতা পাতিছিলোঁ এইখন খেলত আমি প্ৰথমে আৰম্ভণিৰ পৰা কোনো হাই কাজিয়া হোৱা নাই। আমি শেষলৈকে যি আমি ফুটবল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলোঁ ইয়াতো কোনো হাই কাজিয়া নহ'ল। এই দুটা দলৰ ভিতৰত প্ৰথমতে আমি 30 সময় দিছিলোঁ, 10 মিনিট জিৰণি। 10 মিনিট জিৰণিৰ পিছত আকৌ 30 সময় আমি দিওঁ, যদিও দুই দলে কোনো হতাহতে গ'ল দিব নোৱাৰে। ড্ৰ হৈ যায়। অৱশেষত আমি পেনাল্টি হিচাপে আমি 5জনকে শ্বৰ্ট বল মাৰিব দিছিলোঁ। 5জনকে শ্বৰ্ট বল দিয়াত GGFCৰ ফুটবল দলে 4 গ'ল দিয়ে নগাঁও NSK দললৈ আৰু নগাঁও গাঁৱৰ NSK ফুটবল দলে GGFCয়ে 1 গ'ল দিয়ে। গতিকে NSK ফুটবল দলৰ লগত GGFC দলে 4-1 গ'লত পৰাস্ত কৰি ফাইনেলত জয়লাভ কৰে। গতিকে আমি আশা ৰাখিছোঁ এইখন অঞ্চল আমাৰ পিছপৰা অঞ্চল, কাৰণ এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমি সা সুবিধা একো পোৱা নাই। আমি আশা ৰাখিছোঁ আমি প্ৰত্যেক বছৰে এইখন এনেকুৱা আমি ফুটবল প্ৰতিযোগিতা পাতোঁ। আমাৰ এইখন ফুটবল খেলপথাৰত দূৰৰ পৰা আহি ভাল খেলুৱৈসকলে খেলি গৈছে। আজি অকলে নহয় বা এইটো বছৰ নহয়, চলি যোৱা বিগত বছৰলৈকে আমাৰ এইখন ফুটবলৰ খেলপথাৰত আহি খেলি গৈছে। আমি আশা ৰাখিছোঁ আমাৰ পিছপৰা অঞ্চলত উঠি অহা ল'ৰা ছোৱালী যাতে ভালকৈ খেলি আগ্ৰহ হয়, ভালকৈ শিকে। আৰু এইখন অঞ্চলৰ পৰা যদি আমি আশা ৰাখিছোঁ দূৰ দূৰণিত খেলি এই চৰকাৰৰ ফিল্ডত বা এনেকৈ ভাল চেম্পিয়নশ্বিপ লয় বা ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ লয়, তেনেকৈ আমি আশা ৰাখিছোঁ জিলালৈ ধৰক গাঁৱলৈ খেলি জিলালৈ খেলি যাব। তেনেকৈ আমাৰ এই অঞ্চলটো যাতে আমাৰ উন্নত হওক বুলি আমি কামনা কৰোঁ। গতিকে আমাৰ বিশেষকৈ মই অনুৰোধ ৰাখিব বিচাৰিছোঁ আমাৰ এইখন অঞ্চল বহুতো পিছপৰা, কোনো ৰাস্তা পদূলি বা চৰকাৰৰ এনেকৈ আঁচনি আজিলৈকে পোৱা নাই। আমি আশা ৰাখিছোঁ, লগতে আমি চৰকাৰক টানি জনাওঁ যে এই আমাৰ পিছপৰা অঞ্চলত যাতে চৰকাৰে আমাক চকু দিয়ে। আজিলৈকে আমাৰ ফুটবল খেলা বুলি নহয়, ৰাজ্যৰ ক্ষেত্ৰত বহুতে অভাৱ অভিযোগ আহি পৰে। বিশেষকৈ ডেলিভাৰী মহিলাসকলক ধৰক এই ৰাস্তা পদূলি যাতায়াত অসুবিধাৰ কাৰণে আমি ততালৈকে চিকিৎসা কেন্দ্ৰত আমি ভৰ্তিকৰণ দিব নোৱাৰোঁ। আমাৰ এনেকৈ আগে পাছে বহুতো মহিলাসকল গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰিছে। আৰু আমি আশা ৰাখিছোঁ এই পিছপৰা অঞ্চলটো যাতে চৰকাৰে আমাক সা সুবিধা দিয়ে পিছলৈ আমি আশা ৰাখিছোঁ। এই 2025 চনৰ ভিতৰত আমাৰ যিহেতু নেকি বিধায়ক প্ৰকাশচন্দ্ৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক ডাঙৰীয়া শ্ৰীযুত অশোক সিংহাল দেৱক আমি টানি অনুৰোধ জনাওঁ। লগতে আমাৰ ৰঙাপাৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত কৃষ্ণপল তাঁতী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ এই দুটা বিধায়ক ডাঙৰীয়া দেৱে আমাৰ এই অঞ্চলটো উজ্জ্বল কামনা কৰিছোঁ যাতে এই পিছপৰা অঞ্চলটো আমাক এদিন হ'লে সুবিধা কৰি দিব বুলি আমি চৰকাৰলৈ আমি টানি অনুৰোধ জনাইছোঁ। লগতে ভৱিষ্যতৰ আমাৰ এই পিছপৰা অঞ্চলটো যাতে ৰাজ্যৰ সুবিধা হওক। কণ ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ পৰা বহুত আমাৰ 12 কিলোমিটাৰলৈকে যাব লগা হয় ME স্কুল হাইস্কুললৈ যাবলৈ। গতিকে আমাৰ এইখন অঞ্চল বহুত পিছপৰা অঞ্চল। এইখন গাঁও ধৰক দিয়ালপুৰ নগাঁও দীপাঞ্জলি এনেকৈ 14খন গাঁও আছে এইখন অঞ্চলত। 14খন গাঁৱৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী বহুত দূৰলৈ স্কুল যাব লগা হয় শিক্ষা লাভ কৰিবৰ কাৰণে। লগতে আমি আশা কৰিছোঁ এইখন অঞ্চলত আমি বসবাস কৰা জাতি হ'ল বড়ো, চাওতাল, ওৰাং, মুণ্ডা, এই দুই জাতি আমি বসবাস কৰিছোঁ। আজিলৈকে আমাৰ মাজত কোনো এটা হাই হুলস্থুল হোৱা নাই। আমি আশা ৰাখিছোঁ যাতে ভৱিষ্যতৰ অনাগত দিনবোৰত আমি শান্তি সম্পন্নভাৱে আমি বসবাস কৰি আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ বক্তব্য এইখিনিতে সামৰিলোঁ। নমস্কাৰ।